এইটো আমি আমাৰ BPF-ৰ মুৰব্বী হাগ্ৰামা মহিলা ছাৰক ধন্যবাদ দিব লাগিব কাৰণ লাষ্ট CWC মিটিঙত আমি আমাৰ তাতে ডিচিশ্যন লোৱা হৈছে প্ৰত্যেক ডিষ্ট্ৰিক্ট BPF পৰ্যায়ত এটা আশীৰ্বাদ ৰেলী হ'ব তাৰপিছত নিজৰ নিজৰ ব্লক লেভেলত হ'ব আৰু তাৰপিছত ব্লগে নিজে নিজে প্ৰাইমাৰী লেভেলত কৰিব লাগিব এই হিচাপত আজি যোৱাকালিৰ পৰা 13টা প্ৰাইমাৰীৰ কাৰণে আশীৰ্বাদ প্ৰগ্ৰামটো লৈছোঁ যোৱাকালি দালুৱাবাৰী আৰু মাগুৰমাৰী হৈ গ'ল আজি দুটা প্ৰগ্ৰাম আছিলে ফাৰ্ষ্টতে আমাৰ ঝাৰবাৰী অলৰেডি কৰা হ'ল আজি ইয়াত শান্তিনগৰত আমি কৰিলোঁ এই জইনিং প্ৰগ্ৰামৰ এই আশীৰ্বাদ যেটো প্ৰগ্ৰাম ইয়াৰ ৰাইজত সঁহাৰি আপোনালোকে আজি ইয়াত দেখিছে কিমান মানুহ আহিছে আৰু আমি গ্ৰেজুৱেট হৈছোঁ ৰাইজে এতিয়া হাগ্ৰামা মহিলা ছাৰ BPF-ক আকৌ বিচাৰিছে ইয়াৰ পৰাই আমি গম পাইছোঁ এই হিচাপত এইবাৰ যে BPF দলে হাগ্ৰামা মহিলা ছাৰৰ নেতৃত্বত যে বিপুল ভোটত জয় হৈ পেলাই নিজাববীয়াকৈ ছিংগল হিচাপে গভৰ্ণমেণ্ট বনাব এই লক্ষণটো আমি দেখা পাইছোঁ প্ৰথম পৰ্যায়ত আপোনাৰ নাম নাহিল লিষ্টত কেণ্ডিডেটৰ কি ক'ব কেনেকৈ আশা কৰিছে এইটো আশা নহয় এইটো আমি একো ক'ব নোৱাৰোঁ এইটো হাইকমাণ্ডৰ ডিচিশ্যন হাইকমাণ্ডে যিটো ডিচিশ্যন দিয়ে এইটোৱে মোৰ দায়িত্ব মই টিকেট পোৱা নোপোৱা এইটো ডাঙৰ কথা নহয় যেহেতু মই BPF-ৰ এজন ৱৰ্কাৰ হিচাপে এই কামখিনি কৰি আছোঁ মই টিকেট জাষ্ট বিচাৰিছে টিকেট পোৱা নোপোৱা এইটো লৈ পেলাই মই কাম কৰিব লাগে নালাগে নহয় মই BPF এজন কৰ্মী হিচাপে এই কামখিনি কৰি আছোঁ এইটো হাইকমাণ্ডৰ ডিচিশ্যনত যি দায়িত্ব দিয়ে যদি ইয়াৰ পৰা কণ্টেষ্ট কৰিব লাগে কণ্টেষ্ট কৰিম যদি থাকিব লাগে যদি থাকি পেলাই ৰাইজৰ কাৰণে BPF হৈ কামটো কৰিম ইতিমধ্যে আপোনাৰ সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ৰাজীৱ তেখেতৰ হৈ প্ৰচাৰ চলাইছে কি ক'ব কেনেকৈ হ'ব বুলি আপুনি ভাবে এইটো নিজা নিজা পলিটিকেল এইটো এজেণ্ডা থাকে বা নিজৰ নিজৰ কেম্পেইনৰ টেকনিক আছে এওঁলোকৰ যিহেতু চৰকাৰত আছে BJP-য়ে তাতে চিফ মিনিষ্টাৰ থাকিব চিফ মিনিষ্টাৰে নিজে পাৰ্টিক ভাল কৰাৰ কাৰণে তেওঁৱে আহিব যেনেকৈ আমাৰ হাগ্ৰামা মহিলাৰ ছাৰে নিজাববীয়াকৈ BPF-ক আকৌ ৰাইজত ওচৰত লৈ যাবৰ কাৰণে জিকাৰ কাৰণে আমাৰ হাগ্ৰামা ছাৰেও তেনেকৈ গাঁৱে ভূঞে চহৰে কেম্পেইন কৰি আছে নিশ্চয় আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও নিজৰ BJP-টোৰ কাৰণে বা BJP-ৰ জিকাৰ কাৰণে কেম্পেইন কৰিছে ইয়াত একো ক'ব লগা নাই ৰাইজৰ ওপৰত নিৰ্ভৰ ৰাইজে আজিৰ দিনত BPF-ক বিচাৰিছে হাগ্ৰামা মহিলাৰ ছাৰক বিচাৰিছে এইটো কাৰণে আমি বিশেষ একো চিন্তা কৰা নাই এইটো ৰাইজৰ হাতত এইটো নিৰ্ভৰ হ'ব